নমস্কাৰ সকলোলৈকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ বহু শুভকামনা সকলোলৈকে জনালোঁ। বহুত দিন আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিব পৰা নাছিলোঁ, মানে অলপমান ব্যস্ত আছিলোঁ, ফুৰিবলৈও যোৱা হ'ল বহুত ঠাইত আৰু মানে সেনেকৈ আৰু ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ আপোনালোকলৈ এটা ভিডিঅ' লৈ আহোঁ, মানে ব্লগ বুলিয়ে ভাবিব পাৰে। নৰ্মেলি মই মোৰ চেনেলত ব্লগ মই নবনাওঁ, কিন্তু এটা ব্লগ বনাইছিলোঁ সেই মাঘৰ বিহুৰ সময়ত মোৰ মাৰ ঘৰত, আৰু আজি এটা লৈ আহিছোঁ ব্লগ। মানে আমনি নাপায় বাৰু, চিন্তা কৰিব নালাগে। কিন্তু কথা হ'ল আমাৰ ছোৱালী মানে স্কুল গৈছে, দুদিন স্কুল যাবলৈ পালেহে, তাৰপিছত দুদিন আৰু এতিয়া বন্ধ হৈ গ'ল, সকলোৱে গম পাইছেই। একেবাৰে সৰুখিনিক বন্ধ দি দিছে। এতিয়া নেক্সট উইকৰ পৰা বোলে অনলাইন ক্লাছ কৰিব। তাকে ভাবিছোঁ পিঠিত লৈ কিনো যায়, ডিঙিতনো কি ওলমাই যায়, সেইবোৰ চিনি ভালকৈ পোৱাই নাই। স্কুল কি চিনি পোৱাই নাই। নেক্সট উইকৰ পৰা বোলে অনলাইন ক্লাছ, বিহুৱেহে জানে আৰু কি কৰিব। সেইবিলাকক লৈও অলপমান ব্যস্ত হৈ আছোঁ। তাৰপিছত তাকে ভাবিলোঁ আজি এটা ভিডিঅ' লৈ আহোঁ। আৰু আমাৰ ছোৱালীৰ বাৰ্থডে আহি আছে, 3 years কমপ্লিট হ'ব। বাৰ্থডেৰ কাৰণে তাইক এটা ফ্ৰী গিফ্ট মানে দিয়াৰ কথা ভাবিছোঁ। গিফ্টটোনো কি সকলোৱে গম পাব, মই কৈ আছোঁ আপোনালোকক সকলোকে। আৰু এতিয়া সদ্যহতে এতিয়া গা পা ধুলোঁ আমি সকলোৱে। বিহু এইফালে আহা ইও মূৰত কাপোৰখন নাথাকে। এতিয়া জলদি হাই কৈ দিয়ে, চবকে হাই কৈ দিয়ে। হাই, কেনেকুৱা, ভালনে সোধা? আৰু এতিয়া আমাৰ পিহুৱে ব্ৰেকফাষ্ট কৰিব, আৰু গা ধুলেই ৰাতিপুৱা চবৰে আমি ৰাতিপুৱাই গা ধুওঁ ন। আৰু পিহু স্কুল গৈছোঁ নহয়। স্কুলত তোমাৰ নামটো কি কৈ দিয়াচোন এবাৰ। What is your name? What is your name? পাৱনম স্নিগ্ধিকা ৰাজখোৱা। মানে বাপেকৰ নামটো আগত লগাই লয়, তাৰপাছতহে নামটো কয়। ক'ৰ পৰা শিকিছে আৰু। তাৰপিছত এতিয়া পিহুৱে ব্ৰেকফাষ্ট খাব, মামী ব্ৰেকফাষ্ট বনাব ন। আৰু এতিয়া আমি ব্ৰেকফাষ্টটো একেবাৰে সহজ, একো বনাব নালাগে, দেখাই আছোঁ। একেবাৰে হেল্ডি ব্ৰেকফাষ্ট, ইজি, পটককৈ বনিব পাৰে। আৰু 3 yearsৰ পাছৰ পৰা আপোনালোকে সেইটো ব্ৰেকফাষ্ট বাচ্ছাকো দিব পাৰিব। আমি খাওঁ, মই আৰু মোৰ হাজবেণ্ডে খাওঁ, পিহুৱেও সেইটো ব্ৰেকফাষ্টেই খায়। কিন্তু কেনেকৈ খুৱাওঁ তাইক অলৰেডি মই ভিডিঅ' আপলোড কৰি থোৱা আছে, যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে জানে। আৰু এতিয়া আমি ব্ৰেকফাষ্ট বনাওঁ। তেনেহ'লে ব'লক ব্ৰেকফাষ্টটো কেনেকৈনো বনাওঁ দেখুৱাওঁ। মই এতিয়া এটা বাতিত 5 চামুচ মই অ'টছ লৈছোঁ, অকণমান গুড়, আৰু মেইন ইম্পৰ্টেণ্টলি লওঁ মই পিনাট বাটাৰ। এইটো নহ'লে মই অ'টছ খাব নোৱাৰোঁ। পিনাট বাটাৰ পূৰা ফুল 1 teaspoon ইয়াতে এনেকৈ ঢালি লওঁ। তাৰপাছত ব্ৰেড ট'ষ্ট বনাওঁ বুলি ভাবিছোঁ। কণী এটা লৈছোঁ, তাত অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি। তাত মই অলপ 2 tablespoon মই গাখীৰ ঢালিছোঁ। আৰু এতিয়া এইখিনি এখন ফৰ্ক দি ভালকৈ ফেটি ল'ম। টাৱাখনত একদম কম পৰিমাণে তেল দি স্প্ৰেড কৰি কণীখিনি ঢালি দিলোঁ। যিমান পাৰোঁ অকণমান স্প্ৰেড কৰি দিলোঁ শুকুৱাত। আৰু এতিয়া এখন ব্ৰেড তাৰ ওপৰতে চাপি দিছোঁ। আৰু অলপ দেৰি 5 মিনিটমান মই কম ফ্লেমত পাতি থৈ দিম। এতিয়া ছাইডটো এনেকৈ এৰি যাব। তাৰপাছত আপোনালোকে কি কৰিব, এনেকৈ ব্ৰেডখন এনেকৈ লুটিয়াই পিনে এনেকৈ থৈ দিব অলপ দেৰি। মই ফাষ্ট ফৰৱাৰ্ড কৰি দেখুৱাৰ কাৰণে বস্তু অকণমান সোনকালে হৈছে, থ'ব লাগিব অকণমান। তাৰপিছত গৰম হৈ আছে কাৰণে টাৱাখন মই 2টা ব্ৰেড ট'ষ্ট মই এনেকৈ থৈ দিছোঁ গৰম হৈ থাকিবৰ কাৰণে। এতিয়া বাজিছে 11টা। পিহুক মই 8:30 মানতে ব্ৰেকফাষ্ট কৰাই দিওঁ। আৰু স্কুল থাকিলেতো আৰু 7টামান বজাতেই ব্ৰেকফাষ্ট কৰিব লাগে। দুদিন স্কুল গৈছিলেহে 7টা বজাতে ব্ৰেকফাষ্ট পাইছিলোঁ। এতিয়া 8:30 মান তাইক মই ব্ৰেকফাষ্ট কৰাই দিওঁ, 8:30 9টাৰ ভিতৰত। এতিয়া 11টা বাজিছে। তাই একদম টাইমিং পূৰা মিলাই কয়। টাইম হ'লে মানে গম পায় মুঠতে, আৰু মামী এতিয়া ফ্ৰুটছ খাওঁ কৈ আছে। আৰু গোটেই সৰুৰ পৰা এতিয়া 2.5 বছৰলৈকেতো কল মুখত নিদিলেই। পটককৈ কিয় নাজানো তাই কল খাবলৈ ভাল পোৱা হৈছে এতিয়া। সেইকাৰণে কল এটা কাটি দিওঁ। আৰু কল মানে বাকলিটো গুচাই ধুনীয়াকৈ খাই দিলেই হয়, কিন্তু নাখায়। নিজানে কিমান চিষ্টেমত কল কাটি চিপছৰ নিচিনাকৈ কাটি ফৰ্ক দিবলগীয়া হয়, হাতেদি নুচুৱে, বৰ অশান্তি মানে।
এনেকেই আৰু তাইক মই এতিয়া কলখিনি খুৱাবলৈ লৈছোঁ 11টামান বজাত মই সদায় ফ্ৰুটছ দিওঁ সৰুতে ফ্ৰুটৰ জুচ দিছিলোঁ এতিয়া আৰু ডাইৰেক্ট ফ্ৰুটছে দিওঁ প্লেটখন মুখৰ আগত থৈ দিছোঁ আৰু এয়া আমাৰ পিহু আৰু নাই নক্সা চক এই কলটোকে খুৱাবলৈ মই কিমান কি কৰিব লাগে এতিয়া স্কুলত টিফিন দি পঠিয়াম তেতিয়াতো মিছেটো পূৰা খুৱাব জান তেতিয়া খাবা ৰ'বা খোৱা ফ্ৰুটছ খোৱা বানানা খোৱা ৰ'ব অকণমান তেনেহ'লে মই এতিয়া কলখিনি খুৱাই লওঁ তাৰপিছত আকৌ আহি আছোঁ এতিয়া বনাবলৈ উঠি আহিছোঁ লাঞ্চ বিহু এইখিনি সময়ত অকণমান শুৱে তাই খোৱা সময়খিনিয়ে মোৰ টাইম আৰু লাঞ্চটো তেনেহ'লে বনাওঁ আৰু কিনো বনাওঁ দেখুৱাওঁ লাঞ্চত ভাত দালিটো থাকিবই আৰু তাৰ মাজতে মই এটা ৰেচিপি বনাইছোঁ এইটো মই প্ৰায়ে বনাওঁ খুব ভাল পাই খাই আৰু সকলোৱে আপোনালোকৰ আগলৈ আজি লৈ আহিছোঁ তাৰ কাৰণে লৈছোঁ মই মাছৰ মাথা এনেকৈ দুফাল আৰু এটা ডাঙৰ সাইজৰ বিলাহী লৈছোঁ অকণমান ডাঙৰ পিঁয়াজ এফাল পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ আৰু 3টা জলকীয়া কেইটামান জ্বলা সেইকাৰণে মই 3টা লৈছোঁ এনেকৈ ফালি লৈছোঁ অকণমান এতিয়া এখন কেৰাহী এফালে পাতি লৈছোঁ তেল গৰম হোৱালৈকে গৰম হোৱাৰ পাছত মাথা দুফাল দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ শ্বেলো ফ্ৰাই কৰি ল'ম টান ফ্ৰাই নোহোৱালৈ ৰখি নাথাকিলেও হ'ব তাৰপিছত মই মাথা দুফাল নমাই লৈ কাম নকৰোঁ আৰু ইয়াতে তেলৰ পৰা মাথাখিনি এনেকৈ হেতাতে উতৰাই থোৱা আৰু চিক্ৰেট ইনগ্ৰিডিয়েণ্ট হৈছে সেই মেথি গুটিকেইটা তেলত ফুটিবলৈ দিছোঁ তাৰপাছতে কাটি থোৱা বিলাহী পিঁয়াজ এই গোটেইখিনি ঢালি দিছোঁ এনেকৈ ঢালাৰ কাৰণে অকণমান দেখিবলৈ বেয়া লাগিছে মই এখন হাতে মোবাইল ধৰি আছোঁ কাৰণে এনেকৈ দেখাবলগীয়া হৈছে আন্দাজ অনুযায়ী নিমখ দিব কাৰণ নিমখ আপোনালোকে মাথাকেইটা মেৰিনেশ্যন কৰোঁতে মই দিছিলোঁ সেইকাৰণে চাইজটো দিব লাগিব আৰু হালধিও মই দিছিলোঁ সেইকাৰণে হালধিটো নিজৰ জোখত ঢালিব আৰু ইয়াত এতিয়া আৰু একো দিব নালাগে না নহৰু আদা না মছলা একো দিব নালাগে এইখিনিয়ে ভালদৰে ধুনীয়াকৈ ভাজি বনাবচোন আৰু খাই চাব এয়া আৰু মোটামুটি ৰেডি হৈ গ'ল ধুনীয়া শুকানকৈ বনালোঁ আৰু এতিয়া ওলাইছোঁ আমি বিহুৰ বাৰ্থডে গিফ্ট আনিবলৈ হয়নে আৰু কি লওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু আজি বিহুৰ বাৰ্থডে বুলি আনিবলৈ যোৱা গিফ্টটো হৈছে এইখন দুদিনৰ ষ্টাডি টেবুল হয়নে প্ৰিন্সেছ নিজে বাছি আনিছে দেই এখন তাইকলৈ ষ্টাডি টেবুল লৈ আহিলোঁ ভাবিলোঁ এতিয়া স্কুলত দিছোঁ স্কুল যাবলৈ পায় নেপায় নাজানো আৰু লিখালিখিবিলাক আছে নাৰ্চাৰীত প্ৰথমৰ পৰাই চকী টেবুল এযোৰৰ অভ্যাস কৰাওঁ বুলি ভাবিছোঁ সেইকাৰণে আজি তাইক এযোৰ আনি দিলোঁ কেনেকুৱা লাগিছে জান কেনেকুৱা লাগিছে টেবুলযোৰ ধুনীয়া লাগিছেনে ধুনীয়া লাগিছে এতিয়া কি লিখিছা ABCD লিখিবানে ABCD লিখিবানে এই ABCD ষ্টাৰ্ট কৰিয়ে দিলে আৰু ভিডিঅ'টো আছিল ইমানেই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু